Hey guys, welcome to my YouTube channel Saurav's vlog. আজি বেলেগ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। বৰষুণ বহুত দিন বৰষুণ দি আছিলে, কাপোৰ ধুব পৰা আছে। আজি গোটেই কাপোৰখিনি ধুলাই দিবৰ কাৰণে আহিছোঁ। আৰু কি কৰিবা আৰু ঘৰত কোনো ছোৱালী মানুহ নাই, আমিয়ে গোটেই কাপোৰ ধুবলগীয়া হৈ গৈছে। মায়ে কিমান ধুব, মায়ে বুঢ়ী হৈছেগৈ আৰু। চ' আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। গোটেই কাপোৰ থৈ থৈছোঁ। আজি টাইম পাইছোঁ নহয় জানো, আজি গোটেই কাপোৰ ধুব লৈছোঁ। মটৰ লগত পানী অলপ এৰি দিব লাগিব। গোটেই কাপোৰ লেতেৰা হৈ গ'ল, বৰষুণত ধুব পৰা নাছিলোঁ। আজি ধুইছোঁ আৰু দেই। আমাৰ এল'ভেৰা ফুলি আৰু ইফালে ডালিমৰ ফুলি পচাইছোঁ ইয়াত। আৰু ডালিমৰ ফুলি বহুতখিনি ইয়াত আছে, ইয়াত সৰু সৰুকৈ লাগিছে। এইটো চাই আমাৰ এল'ভেৰা নগ'ল মোৰ হেৰি কাপোৰ কিবাটো হৈ গ'ল। এতিয়া মই এতিয়া কাপোৰ ধুব লৈছোঁ। কাপোৰ ধুবলৈ বেলেগ বস্তু নাই, চাৰ্ফ লৈছোঁ আৰু ব্ৰাছ লৈছোঁ। কি কৰিবা আৰু, আমি ধুব লাগিব আৰু এতিয়া লাগি যাওঁ আৰু দেই। মোবাইলটো থৈ লৈছোঁ। আহিব নেকি হেল্প কৰিব? ফাইনেলি গাইজ কাপোৰ ধোৱা হৈছে। এতিয়া আমি কম্পৰ্ট ইউজ কৰোঁ। কম্পৰ্টত কম্পৰ্ট ঢালিলে কি হয়, এইটো ডাৱৰীয়া বতৰত আপোনাৰ কাপোৰবোৰ ইমান হেৰি চেন নামাৰে আৰু বস্তুবোৰ শুকাবলৈ বহুত টান হয়। মাই গড, ৰ'দ তামান দিছে। ৰ'দ চাই লওক, ৰ'দ কেনেকুৱা দিছে। মাই গড।
কম্বৰ ডালা হৈ গ'ল কাপোৰ ধোৱা হৈ গ'ল কাপোৰ শুকাব লৈ আহিছোঁ বহুত গৰম হ'ল এতিয়া নেমুকে এটা ছিঙি লওঁ ইয়াত ঘৰৰ নেমু বহুত লাগিছে গৰমত নেমু চবত খালে ভাল আৰু সেইটো কাৰণে নেমুটো ছিঙি লৈছোঁ আৰু আহক নেমু পানী খাই লওঁ বহুত এনাৰ্জি লছ হ'ল এতিয়া নেমু পানী খাম চৰবত খালোঁ বন্ধুসকল আজি কাপোৰ হৈ গ'ল এতিয়া ভিডিঅ'টো ইমানতে শেষ কৰোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ